এতিয়া বনাম নিৰামিষ ফ্ৰাইড ৰাইচ। এইবিধ বনাবৰ কাৰণে লৈছোঁ বাসমতি চাউল, গাজৰ, পিঁয়াজ, গাজি মগু, গাজি বুট, ধনিয়া পাত, তেজপাত, জলকীয়া, নিমখ, ৰিফাইন আৰু গৰম মছলা। প্ৰথম পিঁয়াজ, গাজৰ, ধনিয়া পাত, জলকীয়া কুটি ল'ম। বাসমতি চাউল 20 মিনিট পানীত কোমলাই টুকি লৈছোঁ। উতলি আহিছে, ইয়াত এতিয়া অলপ নিমখ দি দিলোঁ। অকণমান নেমু চেপি ল'লেও ভাল। এতিয়া উতলি অহা পানীত চাউল দি দিলোঁ। এইটো জোখত সিজাই ল'লোঁ। এখন চাকনি লৈছোঁ, ইয়াত এতিয়া ভাতখিনি চাকি ল'ম। ভাতটো কাঢ়ি এখন থালত বহলাই এনেদৰে থৈছোঁ। তেল গৰম কৰি ল'লোঁ, ইয়াত তেজপাত দিলোঁ, পিঁয়াজ কুটি থৈছোঁ দি দিলোঁ। ইয়াত এতিয়া কুটি থোৱা গাজৰ দিলোঁ। গাজি বুট দি দিলোঁ, গাজি মগু দিলোঁ, অলপ নিমখটো জোখমতে, ভাজি ল'লোঁ। ইয়াত এতিয়া ভাতখিনি দি দিলোঁ। অলপ গৰম মছলা দিলোঁ আৰু ধনিয়া পাত। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ। গাজি মগু, গাজি বুটেৰে বনোৱা ফ্ৰাইড ৰাইচ হৈ গ'ল।